হেল্ল' অসমবাসী ৰাইজ, মই হৈছোঁ পৰিস্মিতা দেৱী আৰু মই হৈছোঁ প্ৰিয়ংকা দেৱী। যোৱাটি ভিডিঅ'ত আমি ফেঞ্চিলৈ বুলি গৈছিলোঁ। নিশ্চয় আপোনালোকে সেই ভিডিঅ'টো চালে আৰু মৰম দিব বুলি আশা কৰিলোঁ। এয়া ফেঞ্চিৰ পৰা ওলাই আমি দীঘলী পুখুৰীলৈ বুলি খোজকাঢ়ি গৈ আছোঁ। কিছু সময়ৰ বাবে আমি এয়া লাচিত ঘাটৰ ওচৰতে বহিলোঁ আৰু আহি এয়া আমি ৰ'পৱেৰ ওচৰত পালোঁহি আৰু ৰ'পৱেৰ ওচৰতে বহাৰ ঠাই আছিলে। কিছু সময়ৰ বাবে আমি ইয়াতে বহিলোঁ। মহানগৰীৰ কোলাহল পৰিৱেশৰ মাজতো যে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে সেই কথা ভবাই নাছিলোঁ। সঁচাকৈ কিছু সময়ৰ বাবে যে এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমাৰ মনটো বিলীন হৈ পৰিছিলে। এই সময়খিনি আমাৰ বাবে বৰ ভাল লগা আছিলে। আমি তিনিওজনী ইয়াতে অলপ সময় বহিলোঁ, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ। উমানন্দ মন্দিৰ ইয়াতে আছে। আমি উমানন্দ মন্দিৰলৈ বুলি আজি নগ'লোঁ, বেলেগ দিনাখন যাম পাৰিলে। গুৱাহাটীৰ পৰা আৰু ভিডিঅ' আহি আছে, চাব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।